Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ আৰু মোৰ অন্য এটা ব্লগত। আমাৰ মই অলপ কামত ওলাই আহিছোঁ আজি। এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। আচলতে আম্মা আৰু মই গৈছিলোঁ বেংকত, তাৰপাছত তাৰ পৰা ওলাই আহি আম্মা আৰু মোৰ চেণ্ডেল ল'ব আছিলে, ইয়াৰ পৰাই লৈ ল'লোঁ। চেণ্ডেল লৈ ল'লোঁ। আম্মা পূৰা বজাৰ কৰিছে আজি। এতিয়া আমি গৈ আছোঁ কিবা অলপ খাবৰ কাৰণে। আমাৰ সস্তাই যোনে নহওক ওলাই আহিছোঁ যদি খাবই লাগিব। আমাৰ কিবা দেখা পাইছে? হা? আম্মা বোলে একো মিঠা বস্তু নাখায়, সেইকাৰণে এইবিলাক খাব। তাৰপিছত আমি খাম ক'ল্ড কফি। এতিয়া খাম আমি ক'ল্ড কফি। আম্মাটো ফাৰ্ষ্ট টাইম খাব ন? আম্মা কোৱাচোন কেনেকুৱা লাগে, খাই কোৱাচোন কেনেকুৱা লাগে আম্মাৰ? আম্মাটো এনে নৰ্মেল কফিও ভাল নাপায়। কোৱাচোন আম্মাই, তুমিতো নৰ্মেল কফি তুমিতো আৰে ক'ল্ড কফি হয় আকৌ ঠাণ্ডাই হ'ব, তুমিতো নৰ্মেল কফিও নোখোৱা। খাই চোৱাচোন। আম্মা কনফিউজ হৈ গৈছে কেনেকৈ কি কৰিব। খাই দিব লাগিব আজি বহি বহি আম্মাই। মুখৰ এক্সপ্ৰেশ্যন চেঞ্জ। মানে খাব লাগিব। আমি এতিয়া খাই লওঁ। আমাৰ ভলি ভালি আম্মা ভাল নাপায় একো বস্তু। এটা ফটো উঠিবৰ কাৰণে আমাৰ মানে মইতো নাজানো আম্মা আৰু নাজানে। বিল কৰি দিলোঁ মই। আমাৰ ভাল হোৱা নাই। একদম হোৱাইট, কিমান ধুনীয়াকৈ আছে। খাই লৈ এতিয়া গৈ আছোঁ আমি ঘৰত যাওঁ। বাবাও আহিব, ব'লা টাইম হৈ কুহিৰৰ গৈছে। ৰস মই খাওঁ কি একেবাৰে ডাঙৰ তাক কথা। লৈ ল'ম আৰু ৰাস্তাৰ পৰা। আৰু খাব আম্মাই? আমাৰ ক'ল্ড কফি খাই পেট টুং হৈ গৈছে আম্মা। স্কুলৰ পৰা আহি এনেকৈ দোকানত সোমাই নেকি মানুহ? মই আহিছোঁ তাইৰ দোকানত কিয় ল'বৰ কাৰণে। পাৰ্মানেণ্ট দোকান এইটো মোৰ। এইটো নহয়, এইটো দিয়া। বাবা গাড়ী থৈ দিয়া দেই, কালিচোন বজাৰত যাওঁ পৰা এখন গাড়ী আনিছা। এইটো কেনেকুৱা ধৰণৰ কথা হ'লে এনে যুদ্ধ হ'ব এতিয়া। গাড়ী গৈ ঘৰে পোৱা নাই, মানে দোকানৰ পৰা ওলোৱা নাই, ভাঙি পেলালে। লগোৱা এতিয়া তুমি। দৌৰিছিলে যে পৰি গৈছিলে। এইটো উঠাই থবা নাই, সেইটো উঠাই থোৱা। এইফালে আমাৰ কেক ঘৰত খাবৰ কাৰণে বনাইছোঁ আৰু ভাইটিয়ে যাব ঘৰত পেহীহঁতৰ কাৰণে লৈ যাব। কি কৰিম, আমাৰ অৰ্ডাৰ নাই, আমি ঘৰতে এনেকৈ বনাই খাই থাকোঁ নে কি কোৱা চানা? এইটো কাটি পিচ কৰিব লাগিব আৰু এইকেইটা এনেকৈ থাকিব। এইটো কেনেকুৱা গৰম পুৰিলে হাত। এইটো ঠাণ্ডা হৈছে, একদম দোকানত কিনাৰ দৰে হৈছেনে? আমি বনাবৰ কাৰণে এলুমিনিয়ামৰ এইবিলাক ফইলো লৈ আহিছোঁ। প্ৰফেশ্যনেল মানুহতো আমি। এইটো এটা সৰু চটু এটা, কিন্তু এইটো যেতিয়া ক্ৰীম সানি দিম, ডিজাইন কৰি দিম, ই ডাঙৰ হৈ যাব তেতিয়া। কিন্তু ইয়াত ক্ৰীম নাসানো, এনেকৈ খাম। এতিয়া এৰুৱাবা?
সেনেকৈ নহয় অ' উল্টাই দিব লাগিব, ভাঙিব নহ'লে। আৰু তুমি বাটাৰ পেপাৰ ইমান ওপৰলৈকে কিয় দিয়া? বা ধুনীয়াকৈ ওলাইছে, টুটি ফুটিও দিছিলা ন? তুমি তলত বাটাৰ পেপাৰ নিদি ছাইডৰ ফালে দিয়া যে, এইটো কেনেকুৱা ধৰণৰ নিয়ম আকৌ তোমাৰ? বাটাৰ পেপাৰ ছাইডৰ ফালে দিয়ে নে তলৰ ফালে দিয়ে? কেনেকুৱা কথা কোৱা দেখোন অ'। আফচোচৰ কি কথা? এইটো বস্তু তলতে দিয়া বস্তু হয়, এইটো তুমি ছাইডত দিলে হ'ব নেকি? কিমান বাটাৰ পেপাৰ দিছে চাওকচোন, ইমান বাটাৰ পেপাৰৰ ইমান দাম, ইমান ৱেষ্ট কৰিছে। এইটো কাটা এতিয়া, কাটি কেক পিচ কৰি লোৱা। ভিডিঅ' কৰি থাকিম, তুমি যে মাষ্টাৰ চেফত গৈছা চবে গম পাব লাগিব। কনফিডেঞ্চ কমি যায় নেকি ভিডিঅ' কৰিলে? কেনেকুৱা কথা কোৱা? ভিডিঅ' মোবাইল দেখিলে তোমাৰ কনফিডেঞ্চ বাঢ়িহে যাব লাগে, তোমাৰ কমি যায় আকৌ। কেনেকুৱা ধৰণৰ কথা কোৱা অ'? ধুনীয়া হৈছে ন? চাওঁ এপিচেটে দিয়াচোন। তুমি সেই টুটি ফুটিবিলাক ক'ত দিছিলা? ভিতৰত দিছিলা নেকি? তলত গুচি গ'ল ইহঁত, শেষত গুচি গ'ল, ওপৰত নাথাকিলে। এই মাজৰবিলাকত আছে চাগে। ৰাতিপুৱা চাহ খাবৰ কাৰণে ধুনীয়া, চফ্ট, ইমান বেছি চফ্ট, বহুত চফ্ট। এইটো এৰুৱালো, ধুনীয়া হৈছে। কি কথা কোৱা? মই বনালে এনেকুৱা নহয়। মই বনালে বম ধুনীয়া হয়, আজি তুমি বনাইছা কাৰণে বেয়া হৈছে। নহয় দিয়া, ভাল হৈছে এনে কৈছোঁ। পইচা থৈছিলোঁ, এনেই খুচুৰা পইচাবিলাক ইফালে সিফালে থাকে, তাতে ভৰাই থৈছিলোঁ। আজি বাবা আৰু মই খুটিটো, এতিয়া বাবা কাউণ্ট কৰিব। এনেকৈ 1 2 কৰিলে নহ'ব সৰু, এনেকৈ 1 2 কৰিলে নহ'ব, বেলেগকৈ কৰিব লাগিব। 10 rupees-বিলাক বেলেগকৈ, 5 rupees-বিলাক বেলেগকৈ, 2-বিলাক বেলেগকৈ, 1-বিলাক বেলেগকৈ কৰিব লাগিব। তুমি নোৱাৰা সেইটো। এইটো 5 টকীয়া, এইটো পৰা কোনদিনা ভৰাই থৈছিলোঁ। ইয়াৰ গাত বেলেগ কালাৰ লাগি গ'ল। এইবিলাক কাউণ্ট কৰিম এতিয়া। আজি আমি ক'ৰবাত ফুৰিব যাম নেকি বাবা? পইচাবোৰ এইবোৰ কাউণ্ট কৰি পেলাই পিজ্জা খাব যাম নেকি আমি? অ'কে ব'লা, কাউণ্ট কৰি লওঁ পটাপট। এক্সাম চলি আছে যিহেতু, স্কুলৰ পৰা আহি অকণমান সময় পায়, সেইখিনি সময়তে এই দুষ্টবোৰ কৰি থাকে আৰু। বাবাক লৈ আহিলোঁ কাৰাটে ক্লাছত, ষ্টাৰ্ট হোৱা নাই, পঢ়ি আছোঁ পোৱালিবিলাক। ক্লাছ ছুটি হ'ব হৈছে, মই বাবুক নিব আহিলোঁ, আবেলি হৈ গৈছে 5:30 মানে। আজিকালিতো আৰু বহুত সোনকালে দিনবোৰ ছুটি হ'ল যিহেতু আবেলি হৈ যায়, ছুটি হ'ল। এতিয়া মই বাবুক লৈ যাওঁ আৰু ভাবিলোঁ যে ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ বুলি। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে বুলি। যদি ভাল পাইছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।